আমাৰ কলিয়া যোনটো গোটেইকেইটা ছাবজেক্টত অৱতীৰ্ণ হৈ আজি যোনটো আমাৰ শিক্ষান্ত পৰীক্ষাৰ মানে ৰিজাল্ট আহিছে তাতে গোটেইকেইটা ছাবজেক্টত অৱতীৰ্ণ হৈ আমাৰ গাঁওখনৰ নাম ৰোশন কৰিছে। তো সেই ভাইটি তুমি কেইঘণ্টা পঢ়িছিলা? মই দিনটোত ৩-৪ ঘণ্টা পঢ়িছিলোঁ। আচ্ছা, আজি তোমাক এই অৱতীৰ্ণ যে হ'লা গোটেইকেইটা ছাবজেক্টত প্লাছ 600ৰ ভিতৰত যে তুমি 50 নম্বৰ যে পালা, কি অনুভৱ কৰিছা? ভাল লাগিছে। মই অকণমান মানে বেছিকৈ পঢ়িলোঁ আৰু নেক্সট টাইম মই আকৌ ভালকৈ পঢ়িম। চাওঁ, তো পাৰ্টি চলি আছে, মা দেউতাই পাৰ্টি দি আছে, ছাগলী দুটা মাৰিছে। মই পঢ়াত বহুত ভাল। মই ইংলিছত মই বহুত ভাল। ইংলিছত মই আপোনাৰ 15 মাৰ্ক পাইছোঁ, মানে 100ৰ ভিতৰত। মই শুনিছোঁ তোমাৰ বিজ্ঞান আৰু গণিতত বোলে বৰ ধুনীয়া নম্বৰ পালা 100ৰ ভিতৰত। মই মেথছত ইমান বাৰু ভাল নহয়, কিন্তু ইংলিছত মই বহুত ভাল। ইংলিছটো মোৰ ছাৰেতো কয় ইংলিছটো মোৰ গ্ৰামাৰত ভাল। ভাবিছিলোঁ মই পাছ কৰিম বুলি, 15 মাৰ্ক পাইছোঁ মই ইংলিছত। ট্ৰাই কৰিম আকৌ, ভাল সেইটো কাৰণে মাৰ্কটো মই অলপ বেছি পালোঁ। নেক্সট টাইম আকৌ ট্ৰাই কৰিম, কিন্তু পাৰ্টি জবৰদস্ত চলি আছে যে আমাৰ ঘৰত ছাগলী দুটা মাৰিছে। চাদা নাই, সেই চাদাখন দিবি আচ্ছা ভাইটি, তুমি যেতিয়া এক্সামত বহিছিলা চাদা খাই এক্সামটো দিছিলা ন? চাদাটো মানে মোৰ প্ৰিয়, চাদাটো খালে ভাল লাগে। আচ্ছা, সেইটো কাৰণে মই চাদা মানে সেইটো মাৰিওঁতে টাইম পাছ বেছি হৈ গ'ল মানে মোৰ। 3 ঘণ্টা পঢ়োঁ, 2 ঘণ্টামান চাদাই মাৰি থাকোঁ। আচ্ছা, নেক্সট টাইম ভালকৈ পঢ়িম। হয়, নেক্সট টাইম ভালদৰে পঢ়িবা, শুভেচ্ছা থাকিল। চাদাখন দিবা। আৰু নেক্সট টাইম যাতে ইয়াতকৈ আৰু ভাল নম্বৰ পোৱা। ধন্যবাদ।